নমস্কাৰ, বৰপেটা নিউজলৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আপোনাৰ বৰপেটাত স্থিত গোপীনাথ বৰদলৈ মেমৰিয়েল হাইস্কুল প্ৰাংগণত। আজি ইয়াত উপস্থিত হোৱাৰ মোৰ বিশেষ এক কাৰণ আছে, কিয়নো আজি ইয়াত অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ মন জয় কৰা এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা উপস্থিত হ'বহি। সেয়ে আপোনালোকে যথেষ্ট ইয়াত ৰাইজৰ ভিৰ দেখিবলৈ পাইছে। ইয়াতে আৰু কিছু সময় পিছতে সেই জনপ্ৰিয় যি ইউটিউবাৰ আহি উপস্থিত হ'ব। সেই তেওঁৰ যি অনুৰাগী আৰু শুভাকাংক্ষী ইয়াতে ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হৈছে। সেয়ে মই তেখেতৰ পৰা দুই এষাৰ জানিবলৈ চেষ্টা কৰিম। ভাইটি ক'ৰ পৰা আহিছা? মাস্কটো অলপ তলত দিয়া। কিয় আহিছা? ডিম্পুক চাব আহিছা? ভাল লাগিছে খুব? ঠিক আছে। আপুনি কলকাছিয়াৰ পৰা আহিছো। এই কলকাছিয়াৰ পৰা আহিছে ডিম্পু বৰুৱাক চাবলৈ? কেনে লাগি আছে আপোনাৰ? বহুত ভাল লাগি আছে। এতিয়া আপোনাৰ খাব পাৰিছে ইতিমধ্যে ডিম্পু বৰুৱা আহিয়ে পাব ইয়াতে ন? 3টা বজাৰ কথা কৈছে, 3টা বজাত আহিব বুলি আমি আশা কৰিম। এতিয়া আপুনি যথেষ্ট পৰিমাণৰ ভিৰ আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে কলেজ তথা সমগ্ৰ অকল বৰপেটা ৰোড নহয়, বৰপেটা ৰোডৰ বাহিৰৰ পৰা বিভিন্ন ঠাইৰ পৰা ইয়াতে বহুত ধৰণৰ কমিটিৰ লগৰ পৰা মই অলপ কিবা সুধিবলৈ চেষ্টা কৰিম। দাদা, আজি ডিম্পু বৰুৱা আহি আছে ইয়াৰ পৰা, কি আপোনালোকৰ কি কিবা ক'ব নেকি? নাই মানে অলপ মিট আপ আছে, ফ্ৰেণ্ডবিলাকৰ লগত মিট আপ কৰিব, দেখা কৰিব আহি আছে। কিবা কুৱেশ্যন যদি কোনোবা সুধিব খুজি সুধিব পাৰিব। ঠিক আছে। আপোনালোকে গম পালে এতিয়া ইমান ৰাইজৰ যি আপুনি উখল মাখল এক পৰিৱেশৰ সৃষ্টি হৈছে। সেয়ে আৰু যি কলেজ তথা সমগ্ৰ স্কুলৰ তথা আৰু বাহিৰৰ পৰা যিসকল ৰাইজ ইয়াতে আহিছে, যি অনুৰাগী তেখেতৰ আহিছে, তেখেতৰ পৰা আমি অলপ জানিবলৈ চেষ্টা কৰিম। কেনে লাগি আছে? ডিম্পু বৰুৱা আজি পোনপ্ৰথমবাৰৰ কাৰণে বৰপেটা ৰোডত আহিছে, আপোনালোকৰ কেনেকুৱা লাগি আছে? বহুত ভাল লাগিছে। একবাৰ কৈ দিয়ক হে দোস্ত বুলি কৈ দিয়ক, একবাৰ হে দোস্ত কৈ দিয়ক, একবাৰ জোৰকে কৈ দিয়ক হে দোস্ত। যদি এটা কুৱেশ্যন কোনোবাই দুইবাৰ কৰে সেইটো কিন্তু লোৱা নহ'ব ন, বেয়া নাপাব। প্ৰথম কুৱেশ্যন, ডিম্পু দা আপুনি বিয়া কেতিয়া পাতিব? তো মানে চব বিয়া অলপমান দেৰি আছে। মই সিদিনা এখন সৰু সুৰা বিয়া পাতিছো, সেইখন কিন্তু সঁচা বিয়া নহয়, মিছা বিয়া আছিল। মোৰ বিয়া নহয়, এই মৃণালৰে বিয়া হ'ব। আপোনালোকে সকলোৱে চাব যাব। মোৰ বিয়ালৈকে দেৰি আছে দেই, বিয়া দেৰি আছে। আৰু এইটো কুৱেশ্যন সুধিছে ৰাজেশ কৰ্মকাৰ। তুমি নেকি? তো এই কুৱেশ্যনটো কৰিছে ৰাজেশ ভাইয়ে। এইটো ৰাজেশ ভাই, থেংক ইউ ভাই, থেংক ইউ। যদি কোনোবাই বিয়াৰ কুৱেশ্যন কৰে, বিয়াৰ কুৱেশ্যন আৰু নহ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈকে আগবাঢ়ো, কি সুধিছে চাওক। এনেহ'লে কিন্তু নহ'ব। মাজৰ খেল আছে দেই। মা দেউতাক দেখাই পেলাই ভিডিঅ' বনাম। মই মানে ইমান পাৰ্চনেল লাইফ বা তেনেকুৱা একো নেদেখাওঁ, জানেই। মই যিখিনি ভিডিঅ' বনাওঁ কিবা এটা টপিক বেছ হয়, এটা ভিডিঅ' এটা কণ্টেণ্ট লৈ পিনে বনাব চেষ্টা কৰোঁ। যে এনে আৰু ঘৰত ধৰক কিবা চাহ খালোঁ, ভাত খালোঁ, ভিডিঅ'টো শেষ, এনেকুৱা অলপ কমেই বনাওঁ, মাজে মাজে বনাওঁ। তো নিশ্চয় কেতিয়াবা বনাব চেষ্টা কৰিম। আৰু এইটো কুৱেশ্যন কোনে কৰিছে, মানুহজনৰ নামটো লেখা নাই। লিখিছে হীৰক জ্যোতি দাস, ইউটিউব চেনেল। ক'ত ভাই? হীৰক জ্যোতি দাস, থেংক ইউ। এতিয়া অলপ বেলেগ কুৱেশ্যন চাব চেষ্টা কৰোঁ। যদি চেম কুৱেশ্যন মই নলওঁ দে আৰু ফটো উঠিম। আগতে এই 20টা কুৱেশ্যন ল'ম, অনলি 20টা, 2টা গ'ল আৰু 18টা আছে। অৰূপ পণ্ডিত, এইটো কোনো কুৱেশ্যন নহয়। ডিম্পু দা বৰপেটালৈ অহাৰ কাৰণে থেংক ইউ। আৰু তোমাক দেখিবলৈ বহুত মন গৈ আছিল। আজি তোমাক প্ৰথমবাৰ লগ পাই বহুত ভাল লাগিছে। থেংক ইউ। অৰূপ পণ্ডিত, কোন অৰূপ পণ্ডিত? চবে হাত
এইটো কোনো কুৱেশ্যন নহয় ডিম্পু দা বৰপেটালৈ অহাৰ কাৰণে থেংক ইউ আৰু তোমাক দেখিবলৈ বহুত মন গৈ আছিল আজি তোমাক প্ৰথমবাৰ লগ পাই বহুত ভাল লাগিছে বহুত ভাল লাগিছে অৰুণ পণ্ডিত কেনেকৈ আছিল মাতটো পিছুৱাই যাব কি হ'ল ছোৱালী আছে আৰে মই নাজানো আৰু